তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়ে কৰিবা। সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত। ফ্ৰান্সিছ থমছন। মই মাথো জ্ঞানৰ অনুৰাগী, জ্ঞানৰ বৃত্তিধাৰী মই নহয়। সঁচা কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদনক অনুশীলনকাৰীহে। যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বতঃসিদ্ধ বিষয়ত, তেতিয়াই দৰ্শনে পাতনি মেলে। গ্ৰীচৰ দাৰ্শনিক ছক্ৰেটিছ। সেইজনেই প্ৰকৃত সাহসী, যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপতে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে। অভিনয় শিল্পী মৰিছ চেভালিয়া। যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা। কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া। তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। স্বামী বিবেকানন্দ। এটা কথা মনত ৰাখিবা, তুমি কি বা তোমাৰ কি আছে তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে। তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে। ডেল কাৰ্নেগী। আন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাটো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। জ্যোতিপ্ৰসাদ আগৰৱালা। গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। ডক্টৰ ভূপেন হাজৰিকা। ভৱিষ্যতে আমি যি হ'ব বিচাৰোঁ, সেয়া বৰ্তমান অৱস্থাৰ কাম কাজে নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ। স্বামী বিবেকানন্দ। কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাবা। হতাশ নহ'বা কাহানিও। যদি হতাশো হোৱা, তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাবা। বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্গ। সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈয়ে সফল হ'ব বিচাৰিছা, তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে। ডেভিড ফাষ্ট। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টাই কৰা নাই। এৰিষ্টটল। আনে দেখা বস্তুবোৰ তুমিও দেখা, কিন্তু সেই বস্তুবোৰৰ বিষয়ে আনে চিন্তা নকৰা কথাবোৰ তুমিও চিন্তা কৰা। তেতিয়া তুমি এটা নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰিবা। এলবাৰ্ট গিয়ৰ্গাই। তুমি যদি সদায় কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবদ্ধ কৰিব পাৰা, তেন্তে তুমি এজন সুখী মানুহ হ'বা। তুমি দেখিবা যে মৰুভূমিত জীৱন আছে, আকাশত তৰা আছে। জীৱনটো এক উৎসৱ, কাৰণ আমি কেৱল এই মুহূৰ্তটোৰ কাৰণেহে জীয়াই আছোঁ। পল ৰবচন। কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ংকৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে: আলস্য, বদ অভ্যাস আৰু অভাৱ। ফৰাচী দাৰ্শনিক ভল্টেয়াৰ। আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ, সঁচা। কিন্তু এই পৃথিৱীত পৰস্পৰৰ সৈতে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই। মাৰ্টিন লুথাৰ।